ৰাজহুৱা স্থান আছে, চৰকাৰী অফিচ হওক, আমি ৭৫ডাল গছ পুলি ৰোপণ কৰিব লাগে আৰু এই গছ পুলিডালৰ নাম হৈছে অমৃত বৃক্ষ। অমৃত বৃক্ষ আমি ৰোপণ কৰিম, অমৃত সৰোবৰ আমি নিৰ্মাণ কৰিম। আমাৰ লাভ কি হ'ব? বানপানীৰ সময়ত পানী হ'লে অমৃত সৰোবৰে অলপ হ'লেও পানী ধৰি ৰাখিব, মাছৰ উৎপাদন হ'ব। অমৃত বৃক্ষ যেতিয়া ৰোপণ হ'ব, জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত আমি অলপ হ'লেও সহযোগিতা আগবঢ়াব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, অহা 10 অক্টোবৰৰ পৰা আমাৰ অৰুণোদয় আঁচনিৰ পৰিমাণ 1000 টকাৰ পৰা 1250 টকালৈকে বৃদ্ধি হ'ব, অৰ্থাৎ 250 টকা আৰু আমাৰ একাউণ্টত বেছিকৈ আহিব। এই 250 টকা আমি কিহত ব্যৱহাৰ কৰিম? আমাৰ যি ইলেক্ট্ৰিচিটি বিল আহে, সেই বিল আমি চৰকাৰৰ টকা দি আমি বিলটো দি দিম, নিজৰ টকা নলওঁ। এই কাৰণে আমি 250 টকা আমি অতিৰিক্তকৈ অৰুণোদয় বেনিফিচিয়াৰীক আমি যোগান ধৰিম। তাৰ লগে লগে প্ৰত্যেকটো অসমৰ সমষ্টিটিত আমি নতুনকৈ 6000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ আমাৰ ওদালগুৰিতে হওক, ৰৌতাতে হওক, মাজবাটে হওক আৰু 6000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। তাৰ আগে আগে এই মাহৰ পৰা আমাৰ চৰকাৰৰ ছাত্ৰ ছাত্ৰী বিষয়াসকল প্ৰত্যেক ঘৰ অৰুণোদয় বেনিফিচিয়াৰী ঘৰত যাব আৰু যিসকলে ইতিমধ্যে চৰকাৰী চাকৰি পালে বা আন ধৰণে আৰ্থিকভাৱে শক্তিশালী হ'ল, তেওঁলোকে স্ব-ইচ্ছাই অৰুণোদয় আঁচনি এৰি দিব, যাতে আমি দুখীয়া মানুহক অৰুণোদয় আঁচনি আমি দিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, প্ৰত্যেকগৰাকী অৰুণোদয় বেনিফিচিয়াৰীৰ পৰিয়ালত এইবাৰ আমি এটা লগো লগাই দিম, অৰুণোদয় পৰিয়াল বুলি। চবৰে অৰুণোদয় ফেমিলিৰ ঘৰৰ সন্মুখত এখন চাইনবোৰ্ড থাকিব, অৰুণোদয় পৰিয়াল। আৰু এই অৰুণোদয় পৰিয়ালসমূহে গছ পুলিও ঘৰৰ সন্মুখত ৰূপায়ণ কৰিব লাগিব, যে অমৃত বৃক্ষ আৰু অৰুণোদয় পৰিয়াল দেখিলেই যাতে আমি গম পাওঁ যে এইটো অৰুণোদয় পৰিয়াল। আৰু ধনী মানুহবিলাকে যোনে ভুলতে অৰুণোদয় লৈছে, তেওঁলোকেও যাতে লাজতে অৰুণোদয়টো এৰি দিয়ে। চাইনবোৰ্ড লগালেহে অৰুণোদয়টো এৰি দিব, হয়নে নহয়? তেতিয়া কোনোবা যদি ধনী মানুহৰ ঘৰত অৰুণোদয় চাইনবোৰ্ড লাগি থাকে, তাৰ ঘৰততো কোনো ছোৱালীও বিয়া নিদিব, বোলে দেৱ তই অৰুণোদয় লৈ আছ, ইমান ধনী হয়, তোৰ ঘৰত কিয় ছোৱালী বিয়া দিম, হয়নে নহয়? সেইকাৰণে এইবাৰ আমি সকলো অৰুণোদয় পৰিয়ালৰ ঘৰৰ সন্মুখত আমি একোখন চাইনবোৰ্ড লগাম, যাতে যোগ্যজনেহে অৰুণোদয় ল'ব পাৰে। এই গোটেই কামবিলাক আমি ডিচেম্বৰ মাহৰ ভিতৰত সমাপ্ত কৰিব খুজিছোঁ। অহা 6 আগষ্টত মেট্ৰিকত ষ্টাৰ নম্বৰ পোৱা, লেটাৰ নম্বৰ পোৱা ল'ৰা ছোৱালীক আমি কম্পিউটাৰৰ পৰিৱৰ্তে 16,000 টকাকৈ দিম। আৰু দুৰ্গা পূজাৰ আশে পাশে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীবিলাকক স্কুটি দিম। আৰু হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীবিলাকক স্কুটি দিম। এইবাৰ হায়াৰ ছেকেণ্ডাৰীত লেটাৰ নম্বৰ পোৱা ল'ৰাবিলাককো আমি স্কুটি দিম, যাতে ছোৱালী ল'ৰা দুইটাই পায়। খালি ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পালে পাব, ল'ৰাই কিন্তু লেটাৰ নম্বৰ পাব লাগিব। ল'ৰাৰ কাৰণে অলপ টাইট কৰি দিছোঁ। এই ধৰণে আমি আমাৰ যিমানবিলাক আমাৰ ইলেকশ্যনত আমি প্ৰতিশ্ৰুতি দিছিলোঁ, সেইবিলাক আমি আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিম।